হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে সকলোৱে গম পায় যে অসমৰ চাৰিওফালে এতিয়া বানপানী আৰু বানপানী। আমাৰ নগাঁৱতো এইবাৰ মথাউৰি এটা ভাঙি যোৱাত কলঙৰ মাজেৰে বৈ অহা পানীয়ে গোটেই তাৰ কাষৰীয়া অঞ্চল বানপানীৰ সৃষ্টি কৰিছে। মই শিক্ষকতা কৰা এই শংকৰদেৱ বিদ্যানিকেতন পুৰণি গুদামখনো কলং খুঁটিৰ পাৰতেই অৱস্থিত, সেয়েহে সৃষ্টি কৰিছে বানপানী। আমাৰ বিদ্যালয়ৰ এই প্ৰাৰ্থনা গৃহটো আৰু বিদ্যালয় গৃহটোৰ ভেটি ওখ হোৱাৰ কাৰণে এতিয়ালৈকে ভিতৰলৈকে পানী সোমোৱা নাই, তথাপিও যথেষ্ট পানী বাঢ়িছে। এতিয়া গ্ৰীষ্মকালীন বন্ধ চলি থকাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল স্কুলত নাই, বন্ধ হৈ আছে। তথাপিও একাদশ শ্ৰেণীৰ খোলা আছে, সেইকাৰণে তেওঁলোকে অহা-যোৱা কৰিবৰ কাৰণে এয়া বেঞ্চ পাৰি দিবলগীয়া হৈছে। এয়া স্কুলৰ জেনেৰেটৰো প্ৰায় ডুবু অৱস্থা। সৌৱা দেখিছে কলং খুঁটি আৰু এয়া পাৰ কোনো ধৰিবই নোৱাৰি, পানী পুৰা সমান হৈ আছে। এতিয়া অসমৰ বিভিন্ন প্ৰান্ত বানপানীত ডুবি আছে। ভগৱানত প্ৰাৰ্থনা কৰিছোঁ এই বানপানীটো সোনকালে যাওক আৰু।